हेलो गाइज वेलकाम बैक टू माई यूट्यूब चेनेल। मैं আজি মানে ভাল স্পেशल কিবা এটা বনাম বুলি ভাবিছোঁ। এয়া মই স্পেশাল বনাবৰ কাৰণে মই বস্তুবিলাক যোগাৰ কৰি থৈছোঁ। আপোনালোকে দেখিবলৈ পাইছে এয়া জিকা, এইটো পিঁয়াজ আৰু জলকীয়া কাটি থৈছোঁ। আৰু এইফালে আপোনালোকে দেখিবলৈ পাইছে এয়া ধনিয়া আৰু বিলাহী। আৰু তাৰ লগত আমি কি স্পেশাল বনাম আপোনালোকে দেখি দেখিবলৈ পাব। এয়া মাছ ফ্ৰাই কৰি থৈছোঁ। এইবিলাক আমাৰ মানে গাঁৱলীয়া মানুহৰ মানে সৰু মাছ, মুৰা মাছ, এইবিলাক বনাই আজি খাম বুলি ভাবিছোঁ। ফাইনেলি এতিয়া মই চব্জিটো বনাব লৈ আছোঁ। আপোনালোকে দেখি পাইছে মই কেনেকৈ বনাম আপোনালোকক দেখাই আছোঁ। আপোনালোকে চাই থাকক। ফাৰ্ষ্ট আজি জিকাখিনি বনাই লওঁ। জিকাখিনি এতিয়া বনাই আছোঁ আৰু নিমখ দিম। এয়া এতিয়া নিমখ দিব লৈ আছোঁ। বেছিকৈ দিলেও নিমখ চোকা হ'ব। এয়া আপোনাৰ ৰং পাউডাৰ, এয়া হালধি, বৰ্তমান এইখিনি এতিয়া দিলোঁ। দিয়াৰ পিছত চাই থাকক মই কেনেকৈ বনাম মোৰ আইটেমটো, আপোনালোকে চাই থাকক। চব্জিটো এতিয়া মই বনাইছোঁ, মই খাম। এতিয়া মইহে ক'ব পাৰিম এতিয়া চব্জিখিনি কিমান টেষ্টি আছে। এতিয়া আপোনালোকে অকল মানে চাই থাকোঁতে যাব। এতিয়া মই ঢাকনখন লগাই দিওঁ, অলপ সিজিব দি আছোঁ। ফাইনেলি এতিয়া মোৰ চব্জি হৈ গ'ল। মই এতিয়া ভাত খাম। ভাত খাই পেলাই এতিয়া মানে শুম। ডিউটিৰ পৰা আহিছোঁ, এতিয়া ভাগৰ লাগিছে। মানে কাইলৈ আকৌ ৰাতিপুৱা সোনকালে উঠি ডিউটি যাব লাগিব। সেইটো কাৰণে মই মানে বহুত টেনশ্যন হৈ গৈছে। মানে ৰাতিপুৱা 6:30টাতে ডিউটি যাব লাগিব এতিয়া। সেইটো কাৰণে সোনকালে ভাতটো খাই মেলি আৰু আৰামছে শুই থাকিম। আৰু মোৰ যদি মানে ব্লগ চেনেলটো চাই যদি আপোনালোকে ভাল পাইছে, মোক লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু মোৰ ভিডিঅ' চাবলৈ নেপাহৰিব। বাই।